কুকুৰ পোৱালি বুলি কৈছো তাক কুকুৰ বুলি কৈছো এই কামটো হোৱাৰ কাৰণে মই বিৰাট ভাল পাইছো আৰু যুৱক ল'ৰাবিলাকক কৈছো হুঁচিয়াৰ হৈ যাওক হুজাইত পুনৰ সংগঠিত হৈছে এটা নাবুদ নাচুদ ঘটনা। আমরা তো ওহানা জানি না, ওহানা গেছে গা ফলে পরে পরে আমরা খুঁজতেছি। কত টাকা নিছে? 1 লাখ টাকা গেছে যে আর বাতি টাকা লয়ে গেছে টাকা দিছিল আমার ফুলাইয়ে বউ টাইম বউ তো আঙ্গরে বালা হয় না 6 জনের বাপের লোক গেছে গা। আর কয়জনের মা এটা? 2 জনের মা 6 জনের বাপের লগে গেছে গা। এটা আপোনালোকৰ বেয়া লাগিছে যে মাটি কিনা 1 লাখ লৈ যোৱাৰ কাৰণে? এটা তো বেয়া লাগছে নাকি আমরা কান্তাছি না। এইগৰাকী ককাৰ বহুত বেছি বেয়া লাগিছে। আজি এই অঞ্চলৰ যুৱকবোৰে ফেচবুকত ষ্টেটাছ লগাই আছে এই বোৱাৰী পলাই যোৱা কাণ্ডক লৈ মোবাইল খুলিব পৰা অৱস্থা নাই এনে ধৰণে ষ্টেটাছ লগাই আছে। এই যুৱকসকলৰ বহুত বেয়া লাগিছে যে এই পত্নী গৰাকীয়ে 1 লাখ টকা লৈ 2 সন্তানৰ মাতৃ 6 সন্তানৰ পিতৃৰ লগত পলাই যোৱা কাণ্ড যুৱ সমাজে মানি লব পৰা নাই। সৰু সৰু কণমানি ছোৱালী 2 গৰাকী আপোনালোকক দেখুৱাই আছো। এই 2 গৰাকী কণমানিক এৰি বোৱাৰী গৰাকী পলাই যোৱাৰ পাছত বেয়া লাগি আছে। এতিয়া মই কেইজনমান ফেচবুক জ্ঞানীক কবলৈ বিচাৰিম যে কেতিয়াবা তেওঁলোকে মোক লগ পালে তেওঁলোকে মোক জ্ঞান দিব বিচাৰে যে ৰফিক ভাই আপুনি ভিডিঅ' বনাক কিন্তু এই যে অমুকৰ পত্নী তমুকৰ লগত পলাই গল এইবোৰ ভিডিঅ' আপুনি নবনাব। এতিয়া মই কম তেওঁলোকক যে আপোনালোকে আহি এই 2 গৰাকী কণমানিৰ দায়িত্ব আপোনালোকে লওক। আমি ভিডিঅ' কিয় বনাও যাতে কেতিয়াবা জিলেবি দোকানৰ পৰা টকা মাৰি লৈ যায় আমাৰ ভিডিঅ'ৰ ভয়ত এইবোৰ কমে টকা ঘূৰি আহি আছে। বহুত মদাহী মদ খাই যতে মতে উদ্ভাণ্ডলি কৰি ফুৰে এওঁলোকক ভাইৰেল কৰাৰ পাছত এওঁলোকৰ ফেমিলিত যেতিয়া ভিডিঅ'বোৰ গৈ পায় তেতিয়া এই উদ্ভাণ্ডলিবোৰ কমে। আৰু এই বোৱাৰীসকল এনেধৰণৰ ঘটনাৰ পাছত ডাইৰেক্ট ভিডিঅ' ভাইৰেল কৰিব লাগে, ডাইৰেক্ট ফটো দিব লাগে, ডাইৰেক্ট সিহঁতক দেখুৱাব লাগে যাতে আৰু 10 গৰাকী বোৱাৰী বাচে। কাৰণ এতিয়া বোৱাৰী পলাই যোৱাৰ সংখ্যা বাঢ়ি গৈছে। বোৱাৰীবোৰে এতিয়া কিয় জানো প্ৰেমত বেছি পৰি আছে আৰু ঘটনা ঘটি আছে পলাই যোৱা ঘটনা। 2 দিন পাছত আকৌ লাট খাই উভতি আহিবলগীয়া হৈছে হয় এনেধৰণৰ বহুত ঘটনা হয়। ৰাস্তা দি যোৱাৰ সময়ত মই জাকিৰ মামাক পাইছো। জাকিৰ মামা যাওঁতে ব্ৰেক মাৰিছে ইয়াত আৰু জাকিৰ মামাও এই ঘটনাটো ইতিমধ্যে শুনা পাইছে। আপুনিতো ইয়াত খাৰা হৈ শুনা পাইছে। বোৱাৰীবোৰ পলাই গৈ আছে। বোৱাৰীবোৰ পলোৱাৰ সংখ্যা এতিয়া বহুত বেছি বৃদ্ধি পাইছে। কিহৰ কাৰণে বাঢ়ি আছে চাওক কিছুমান ল'ৰাবিলাকৰ দোষ আছে। মা আছে দেউতা আছে মা দেউতা ৰাখি পেলাই মাইকীৰ একাউণ্টত বিদেশৰ পৰা টকা পাঠায়। এইবিলাক মানুহৰ ঘটনা এইবিলাক বেছি হৈ আছে। এইবিলাক চাওক আজি মা দেউতা আছে ভাই আছে সিহঁতৰ একাউণ্টত পইচা নাই সিহঁতে বেলেগৰ কাম কৰি খাই আছে। সি কেলেৰাত যাই পেলাই কাম কৰি পেলাই বোৱাৰী তাৰ মাইকীৰ একাউণ্টত পইচা এৰি আছে। মাইকী টকা পাই আছে এনে বজাৰত ঘূৰি আছে এই নীলবাগান গৈ আছে হোজাই গৈ আছে ডবকা গৈ আছে এতিয়াতো ফ্ৰী টকা পাই আছে সিটো পলাবই। আৰু আমাৰ এলেকাৰ যিমান যুৱক ল'ৰাবিলাক আছে আৰু মুৰব্বীবিলাক আছে নতুন মানুহ আমাৰ এলেকাত কোনোবা দিন নতুন মানুহ দেখিলে কোনোবাই ফুচফুচ কৰিব সিহঁতক ৰাতি পালে যি কোনোবা সন্দেহ হৈছে আমাৰ থানা আছে থানা সমজাই দিব লাগে। এইবোৰ পলাই যোৱা ভিডিঅ' বেছি শ্বেয়াৰ মাৰক আপোনালোকে বেছি ভাইৰেল কৰক বেছি সিহঁতৰ মুখখন দেখুৱাই দিয়ক ৰাইজক কেনেদৰে পাৰে নিজৰ কণমানি সন্তানক এৰি আৰু হাজবেণ্ডে ইমান কষ্ট কৰি টকা জমা কৰি একাউণ্টত টকা পঠাই দি টকা হাজবেণ্ডে ইমান কষ্ট কৰি কাম কৰে সেই টকা লৈ কেনেদৰে পলাই লৈ গুচি যায় সেই টকা লৈ কেনেদৰে পলাই গুচি যায় বেলেগ সন্তানৰ মতন। আমি বেছি খুশি হৈছো শুনক এই যে বোৱাৰীটো পলাইছে আমি বেছি খুশি হৈছো। আপুনি বোৱাৰী পলালে মানুহ খুশি নহয় আপুনি এইটো কিহৰ কাৰণে খুশি হৈছো তাৰ মা দেউতা আছে মানুহৰ কাম কৰে মায়ে বজাৰত যাই পেলাই কাম কৰে কিন্তু এই কুকুৰ পোৱালি বুলি কৈছো তাক কুকুৰ বুলি কৈছো তাৰ মা দেউতাক এৰি পেলাই তাৰ মাটি কিনিব কেলা পইচা ইনকাম কৰি পত্নীৰ তাৰ একাউণ্ট আছে তাৰ একাউণ্টতো ৰখা নাই পত্নীৰ একাউণ্টত ৰাখিছে মানে তাক কি ক'ম এই আমি বহুত খুশি হৈছো একদম বিৰাট ভাল পাইছো। আপোনাৰ পুত্ৰ গৰাকী নিজৰ একাউণ্টত পইচা নাৰাখি পত্নীৰ একাউণ্টত কিয় পইচা ৰাখে এইটো কাৰণে বেয়া পাইছে মানে জামালের একাউন্টের মধ্যে পয়সা না তে বহুত দাত হয়। আচ্ছা এটা কই দিছে একদম মানে ঠেঙা দেখাই দিছে টেঙে দেখাই দিছে ভাল পাইছো। এই কামটো হোৱাৰ কাৰণে মই বিৰাট ভাল পাইছো আৰু যুৱক ল'ৰাবিলাকক কৈছো হুঁচিয়াৰ হৈ যাওক মা দেউতা নিজৰ একাউণ্টত ৰাখিব
কিন্তু বোৱাৰী বিলাকক দিব, বোৱাৰী বিলাকক চাব লাগিব। সিহঁতৰ টেঙে টেঙে হৈ যাব। না সিহঁতৰ প্ৰয়োজনত যি বস্তু লাগে, টকা লাগে, সেইটো দিব। অভাৰ নিদিব, অভাৰ দিলে নীলবাগান যাব, হোজাই যাব, ডবকা যাব। আপোনালোকে বিদেশত নতুন স্বামীৰ লগত এইটো মই ভাল পাইছো, এইটো একদম বেয়া পোৱা নাই। একদম টেঙে টেঙে ময়ে হৈ গ'ল পুৰা একদম। জামাল ন আপোনাৰ ল'ৰাগৰাকী? আৰু বৌ গৰাকীৰ নাম কি? ৰেজি। ক'ৰ পৰা বিয়া পাতি আনিলে? মায়াঙৰ পৰা। মায়াঙৰ বোৱাৰী আনিছিলে আমাৰ হোজাইৰ এইগৰাকী ককাই, আৰু এই হোজাইৰ ককা গৰাকীৰ এতিয়া পুত্ৰৰ বোৱাৰী ইতিমধ্যে একেবাৰে ময়ে টেঙে টেঙে মানে গুচি গ'ল, একদম ভাইৰেল, ছচিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল এতিয়া। আৰু এটা মানে যি শ্বশুৰ ঘৰত মাটি ৰাখিছে, আচ্ছা, শ্বশুৰ ঘৰতো মাটি বাইকাছ আৰু বন্ধক সেইবিলাক এনেকুৱা শ্বশুৰে দিব জানো? ক'ত পাব? গ'ল এইটো। যিহেতু মূল মানুহগৰাকী গুচি গ'ল, মানুহ গুচি গ'ল আৰু ক'ত পাব? এতিয়া খবৰ পাইছো তাতে বোলে মাটি বাইকাছ বন্ধক ৰাখিছে অলপ অলপ। সেইটোও গ'ল। মানে তাত মাটি পাইকাছ বন্ধ ৰাখিছে ঘৰত, শ্বশুৰৰ ঘৰত, সেইটোও গ'ল। চব ময়ে চব টেঙে টেঙে হৈ গ'ল এতিয়া। এতিয়া আমাৰ যুৱকবোৰো মানে একদম ময়ে মানে ষ্টেটাছ লগাই আছে, আৰু আপোনালোকে টেঙে টেঙেকৈ ভাইৰেল কৰক। কি হ'ল বোৱাৰী কাণ্ড আপোনালোকৰ ইফালে ইমান কিয় চলি আছে? বোৱাৰীবোৰ চম্ভালিব পৰা নাই? নাই, সেই ৰাতিপুৱা পলাই গ'ল বেলেগ মানুহ এটাৰ লগত, আৰু যিটোৰ লগত গৈছে সেইটো 6 সৰু তাৰ বাবা। 6 সন্তানৰ বাপ। এতিয়া সৰু দুটা ল'ৰা ছোৱালী থৈ গৈছে, এতিয়া কান্দি আছে ৰাতি দিনে। টকা লৈ গ'ল 1-1.5 লাখ টকাৰ নিচিনা, লৈ পলাই গ'ল। এতিয়াতো এই টকাও নাপায়, বোৱাৰী ঘূৰাই নাপায়। নাই। আচ্ছা, ধৰক সেই যি 6 সন্তানৰ পিতৃয়ে লৈ গ'ল, তেওঁ দুদিন পাছত যদি বোৱাৰী গৰাকীক লাত মাৰি খেদি দিয়ে, তেতিয়া যদি ইয়াত আহিব বিচাৰে, নাই ক'ত চুলি তুলি চব কাটি লেংটা কৰি দি দিম আমরা। আচ্ছা, ককা সুধিম। ককা, আপোনাৰ এই বোৱাৰী গৰাকী যদি আকৌ উভতি আহে, আর হইতো নাই আন্না, আর হইতো না, আর হইতো নাই আর গয়া। গয়া আর এনো আইতোই না। আচ্ছা, আর আইলে ফিট না আছে সিধা জাকির বাইরে ফিট ন, সিধা দিলে ফিট বাম। আচ্ছা, এতিয়া কথা হৈছে আপোনালোকে শ্বেয়াৰ কৰক, আৰু এনে ধৰণৰ বোৱাৰী কাণ্ড ৰাইজৰ মাজত আপোনালোকে একেবাৰে উদুঙাই দিয়ক। ধন্যবাদ।